हेलो दोस्तों वेलकम टू माय चैनल जयंत भाई এতিয়া আমি আপোনালোকক কাটৰা এটা বস্তু দেখাব গৈছো পাহাৰ এখন দেখাব গৈ আছো মাটি পাহাৰ তাত মানে শিৱ মানে মন্দিৰ আছে শিৱ মন্দিৰটো দেখাম বলক পুখুৰী এটা আছে বলক বলক চাওঁগে দৌৰি দৌৰি যাওঁ অলপ ওখ আছে না মানে ওপৰত আছে বস্তুটো এই ইয়াত শিৱ মন্দিৰ আছে আপোনালোকে আহিলে চাকি তাকি জ্বলাব পাৰিব এইজোপা বেলগছ এইকণতে বেলগছ নহয় এজোপা আখত গছ মন্দিৰ আছে আজি বন্ধ আছে সোমবাৰে খোলে চাগে একদম বৃহৎ চেগুন বাৰী একদম বহুত চেগুন আছে এইটো বনাই আছে মানে হোৱাগে নাই কাম চলি আছে হ'ব আৰু অলপ 2-4 দিন চাওক জংঘল ৰাতি নাহিব ভূত ওলাব হাগা চাগা লাগিলে আহিব হাগিব পানীহে নাপাব খালি পানী পাবও পাৰে কেনিবা চাওক কিমান বৃহৎ চিধা চেগুন গছ আছে এই মানে একদম মানে অসংখ্য চেগুন আছে এইকণতে পুখুৰী পানী আছে এইকণতে পুখুৰীত পানী কেতিয়াও নহয় এইটো পুখুৰী মানে শুকানী পুখুৰী নেকি এইটো কি পুখুৰী পানী নৰখে মানে এইটো পুখুৰী চাওক মানে দেখাই আছো ৰ'ব জংঘল ফালি যাব লাগিব এইপিনে এটা দ পুখুৰী আছে ভালকৈ মানে দেখাব পৰা নাই মানে পানী নৰখে মানে এইটো চাওক ভালকৈ দেখাব পৰা নাই মানে জংঘল আছে আগলৈ সেইটো কাৰণে মানে এনেকৈ দেখুৱালোঁ চাওক তাত পানী নৰখে বোলে বলক হেলমেটটো নুখুলিলোৱে আৰু এনেকৈ যাওঁ আৰু কিবা কিবি আছে নেকি বলক ঘৰৰ পৰা মানে দূৰ আছে মানে আমি ঘৰৰ পৰা মই আহিছোঁ না আপোনাৰ হাটিঙা পৰা আমাৰ ঘৰটো হাটিঙা ধৰণে হাটিঙা জয়পুৰ তাৰপৰা আপোনাৰ কিমান হ'ব মানে ধৰক 15 কিলোমিটাৰমান হ'ব আৰু এয়া চাওক এইখনতে এখন ফিল্ড আছে ফিল্ড খাব পাৰিব আহি বহি পেলাই হেলমেট আছে হেলমেটত পৰি গৈছোঁ আহি এয়া চাওক এইয়া ব্ৰইলাৰ খাই থৈছে ইয়াত এইটো গাত বনাই থৈছে চৌকা বৰ ডেঞ্জাৰ চৌকা এনেকুৱা চৌকা দেখিছে এনেকুৱা চাওক চৌকাটো চাওক এনেকুৱা দুইফালৰ পৰা জুই দিব পাৰে আৰু এইটো চাইডে দেখাওঁ চেগুন আৰু চবফালে চেগুন আজিকালি এইবিলাক গছ নাইকিয়া হৈ গৈছে মানুহৰ কমি গৈছে মানে আৰু সিটো চাইডে কি বাগান আছে ন সিটো চাইডে বাগান আছে আৰু এই মানে মাটি পাহাৰ যিমানখিনি চব চেগুনে কিমান বিঘামান আছে ইয়াত আন্দাজ হ'ব 40-50 বিঘামান মাটি চেগুনৰ বাৰী ঘৰতো ৰুই ল'ব অলপ চেগুন গছ টেনশ্যন ল'ব নালাগে আপুনি খাব নাপালেও আপোনাৰ আছে নহয় তলৰ ভাগাও পাব আৰু সিহঁতে খাব নাপালেও বেলেগে খাব আৰু সিহঁতক ৰুই থ'ব আৰু বৰ খাতৰা জেগা দেই এনেকুৱা ৰাস্তা জংঘল ফালি আহিব লাগিব বহুত জংঘল আছে কিবা কিবি ওলাই নে নোলায় ইয়াত ৰাতি কিবা কিবি ওলাই নেকি আকৌ ওলাব লাগে স্কুল এখন আছে চাই আহোঁ বলক কালী পূজা হয় কোন কওঁতে কালী পূজা ইয়াত কালী পূজাও হয় বোলে এই চাব আহি যাব বিন্দা আছে একদম এইপিনে বোলে কালী পূজা হয় এই চাওক এইপিনে স্কুল আছে তল চাইডে স্কুল আছে মানুহ চানুহ আছে এইপিনে এইটো ৰাস্তা কোনফালে ওলাব এইটো ৰাস্তা এইখনতে কালী পূজা হয় এয়া ঘৰটো কালী পূজা হয় এইপিনে মানুহৰ গাঁও আছে এইটো চাইডে পুখুৰী আছে এইপিনে কি আছে আৰু নাই এইটো ৰাস্তাটো কোনফালে যাব পাৰি ওলাবগৈ পাৰি আমাৰ এইফালে ওলাবগৈ পাৰি ঘৰো যাব পাৰি পিনে কিমান দূৰ অকণ ঘূৰিব লাগিব বলক এতিয়া এইটো চাইডে যাওঁ আৰু অলপ জেগা আছে দেখাই আহোঁ একদম চেগুনৰ বাৰী মাজে গৈ আছোঁ বলক কিমান চেগুন ইমান ডাঙৰ বহুত ডাঙৰ চেগুন নাই বাৰু মানে আছে আৰু তেওঁ ইমান ডাঙৰো নাই মানে চেগুন কিমান চেগুন আপুনি গন্তি কৰি তত নাপাব 1-2 শেষ হৈ যাবগৈ চাগে 1-2 শেষ নহয় মানে এনেই কৈছোঁ আৰু ওখ একদম চেগুন হাতী সোমাই থাকিলে মানে আৰু ইয়াতে থাকিব আৰু নাযাবই আৰু ওখ চাপৰ গোটেই মানে
এনেকৈ কৰি এতিয়া সেই বাইক মানে বাইক হৈ তাতে থাকিলে কিমান দূৰ আহিলে গমেই নাপাওঁ খোজকাঢ়ি এই জংঘলৰ মাজে গৈ আছোঁ গৈ আমি ইপিনে ইটো চাইডে যাম এতিয়া ব'লক জংঘলে গৈ ৰাস্তা ইয়াত নাই যিখিনি ৰাস্তা নাই নিজে উলিয়াব লাগে বহুত খাতৰা জেগা মানে খাতৰা ৰাতি নাহিব আকৌ দেই ভূত চুত ওলাব ইয়াত চাওক অসংখ্য চেগুন কৰে আহিছিলোঁ এইপিনে দেখি পেলাই ভাল লাগিলে সোমাই দিলোঁ আৰু আছে মানে বৃহৎ চেগুন গছ আছে নথকা নহয় এখন চৰকাৰী হয় মানে কাৰো ব্যক্তিগত নহয় আকৌ দেই হৰি চেণ্ডেল পৰি গৈছে পিন্ধি লোৱা আছে ৰাস্তাই পাহৰি গৈছোঁ ৰাস্তাই বহুত ডাঙৰ না বাৰীটো 40-50 বিঘা মাটি চেগুনৰ বাৰী আৰু মানে বহুত কামত বিজি হৈ থকা হয় ন তেনেকুৱা মাজতে ধৰক এইবিলাক আহিব মন যায় প্ৰকৃতিৰ মাজত ভাল লাগে কিবা এটা বহুত মজা লাগিছে আজি আহি পেলাই মানে বহুত দিনৰ মূৰত আহিছোঁ আজি কাম নাছিলে আৰু দেওবাৰ আছিল না সেইটো কাৰণে মানে বোলো ভাবিলোঁ ব'লক ফুৰি আহোঁ দেখুৱাই আহোঁ এনেকুৱা আজিকালি মানে পৰিৱেশত মানুহবিলাক থাকিবলৈ নাপায়েই দিনটো কামত বিজি থাকে সেইটো কাৰণে ভাবিছোঁ ব'লক ময়ো যাওঁ আপোনালোককো দেখাওঁ আৰু এইদৰে এনেকুৱা গছ দেখিবলৈ মানে নাপায় আজিকালি চবটো মানে এইবিলাক নাইকিয়া হৈছে মানুহবিলাকে বন ধ্বংস কৰি দিছে কাটি মেলি তাৰ মাজতে চাওক মাজে এনেকুৱা ক'ৰবাত আছে জেগা বহুত ধুনীয়া পৰিৱেশ থাকিবলৈ মানে আহিবলৈ মন যায় সেইকাৰণে আহিলোঁ এতিয়া মানে ৰাস্তাত পাহৰি গৈছিলোঁ পাইছোঁহি বাৰু ৰাস্তা কথা নাই বাৰু আমাৰ বাইকখন তাতে আছিলে ইমান দূৰতে এৰি থৈ গুচি আহিছোঁ কোনোবাই চুৰটোৰেও লৈ গ'লে হ'ল আৰু কি হ'ব জানো নহয় চুৰি নিলে আৰু হোৱাটোকে হ'ব আৰু বাইকখন কিস্তি মাৰি থাকোঁতে যাব আৰু মই চোৰে লৈ পেলাই চলাই থাকিব মোক কিস্তি মাৰি থাকিব লাগিব আৰু সেইটো কাৰণে আৰু এতিয়া মানে ৰাস্তা ওলাই গ'ল আপোনালোকে এনেকৈ যাব ছুটিৰ দিনত অকণ ফুৰিব মগজুটো মানে অকণ ভাল লাগে মানে ঠাণ্ডা লাগে এনেও ঠাণ্ডা বাৰু ঠাণ্ডা দিনটো কিন্তু তেওঁ কিবা এটা ভাল লাগে আৰু আহিলোঁ চালোঁ মেলিলোঁ চবফালে এতিয়া মানে যোৱা সময় আহি গৈছে বাইকখনৰ জেগা পাই গৈছোঁহি মানে ঘূৰি শেষ কৰিব নোৱাৰিলোঁ আৰু বহুত থাকিল বাকী যিখিনি চালোঁ আৰু মানুহ আছে এইখনত আৰু ইয়াত শিৱৰাত্ৰিত মানে বহুত মানুহ হয় আৰু এনেকুৱা ধৰক জেগাটো নাই মানে ইয়াত মানে মানুহ হ'বই মন্দিৰ হয়তো শিৱ মন্দিৰ শিৱৰাত্ৰিত আহিব বেছি ওচৰৰ মানুহখিনি আহিব পাৰে ইয়াত ৰাস্তাটো বাগান আছে এইটো চাইডে মানুহৰ গাঁও আছে এতিয়া আমাৰ বাইক ষ্টাৰ্ট দিলে এতিয়া ডাইৰেক্ট ঘৰতে যাম ন ঘৰলৈকে যাম